আজি মই বনালোঁ মিঠা আচাৰ। ভাবিলোঁ মিঠা আচাৰ ৰেচিপিটো আপোনালোককো দি দিওঁ। আহকচোন চাওঁ মিঠা আচাৰ ৰেচিপিটো কেনেকুৱানো হ'ল। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন চাওঁ মিঠা আচাৰৰ আচাৰৰ বাবে ৰেচিপিটো। মই লৈছোঁ 2 চামুচ ধনিয়াৰ গুটি, 2 চামুচ চফ, 1 চামুচ এজইন, আধা চামুচ জিৰা, লগতে 2 খিলামান তেজপাত লৈছোঁ। ভালদৰে টেৱা এখনত গৰম হ'বলৈ দিলোঁ। গোন্ধ ওলোৱালৈকে অকণমান সময় ভাজি আছোঁ। তাৰ পাছতে মই মিক্সি জাৰটোত গোটেইখিনি দৰদৰীয়াকৈ পিচি লৈছোঁ। কাটি লোৱা মিঠৈখিনি এয়া বগৰীকেইটা। কেৰাহীটোত তেলখিনি গৰম হ'বলৈ দিছোঁ। ইয়াতে দিছোঁ 2টামান শুকান জলকীয়া, লগতে ইয়াতে দিছোঁ 2টামান পাঁচফোৰণ। অকণমান ৰঙচুৱা হোৱালৈকে মই থৈছোঁ। ইয়াতে দিছোঁ অকণমান হিং। হিং দিলে আচাৰৰ টেষ্টটো বেলেগ এটা হয়, খাবলৈ খুব ধুনীয়া হয়। আৰু লগতে কাটি থোৱা গুড়খিনি মই দি দিছোঁ। সেইখিনি ভালদৰে লৰাই গলি যোৱালৈকে লৰাই আছোঁ, তলত লাগিবলৈ নিদিয়াকৈ। এইখিনি ভালদৰে মিঠৈখিনি গলি গ'ল। এতিয়া মই ইয়াতে অকণমান নিমখ দিছোঁ। নিমখখিনি ভালদৰে মিক্স কৰি এতিয়া মই বগৰীকেইটা ইয়াতে দি দিছোঁ। বগৰীখিনি মিঠৈৰ লগত ভালকৈ মিক্স কৰি ভিতৰলৈকে বগৰীখিনি মিঠৈখিনি সোমাই যোৱালৈকে প্ৰায় 10-15 মিনিটমান কম জুইত লৰাই থাকিব লাগিব। এতিয়া মই বগৰীখিনি লগত মিঠৈখিনি মিক্স হৈ গ'ল। ইয়াতে মই অকণমান ৰেড চিলি দিছোঁ। আপোনালোকে বেছিকৈও দিব পাৰে, মই কমাই দিছোঁ বাৰু। ভালদৰে মিক্স কৰি তাৰ পাছতে মই পিচি থোৱা মছলাখিনি ইয়াতে প্ৰায় এচামুচতকৈ অকণমান বেছিকৈ মই ইয়াতে দি দিছোঁ। ভালদৰে মিক্স কৰি দিব লাগিব। চাওকচোন মিঠা আচাৰখিনি কালাৰটো খুব ধুনীয়া এটা কালাৰ হৈছে নহয়নে? খাবলৈ খুব ধুনীয়া হয় মিঠা আচাৰখিনি। ভাতৰ লগত, ৰুটিৰ লগত আপোনালোকে যিহৰ লগতে মন যায় খাব পাৰিব। আজিলৈ আহিছোঁ। বাই।